যে ধলপুৰত কি সংঘটিত হৈছে আসল কথাটো জানো আহক। যে দৰং জিলাৰ ধলপুৰত মানৱ অধিকাৰ সন্থা উপস্থিত। যে দৰং জিলাৰ শিৱাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধলপুৰত দেওবাৰে এছ'চিয়েশ্যন ফৰ প্ৰটেকশ্যন অফ চিভিল ৰাইটছ চমুকৈ APCR নামৰ মানৱ অধিকাৰ সন্থাৰ নেতৃবৰ্গ উপস্থিত হয়। যে উচ্ছেদিত পৰিয়ালৰ লোকসকলৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ উপস্থিত হোৱা সন্থাটোৰ অসম শাখাৰ উপ-সভাপতি নজমুল ইছলাম মাজাৰ ভূঞা আৰু সহ-সম্পাদক ছফিউল ইছলামৰ উপৰিও সন্থাটোৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। যে ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ লোকসকলৰ সৈতে ভাৱ বিনিময় কৰাৰ অন্তত উচ্ছেদিত স্থানত চৰকাৰে ঘোষণা কৰা কৃষি প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত উপ-সভাপতি নজমুল ইছলামে উক্ত প্ৰকল্প স্থাপন চৰকাৰৰ এক ভুৱা প্ৰচাৰ বুলি আখ্যা দিয়ে। যে হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষি প্ৰকল্পৰ স্থাপনৰ কথা কৈ হকে বিহকে বেদখলকাৰীৰ ভূমি জ্ঞান কৰা তথা ধলপুৰ খাটি খোৱা লোকসকলৰ বাসগৃহসমূহ উচ্ছেদ কৰাহে মূল উদ্দেশ্য বুলি প্ৰকাশ কৰে। যে ধলপুৰ অঞ্চলৰ কৃষকসকলে বছৰটোৰ ভিতৰত কেইবাবিধ কৃষি উৎপাদন কৰি আহিছে, কিন্তু তাৰ পিছতো স্থানীয় লোকসকলৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰি বাসগৃহ উচ্ছন কৰি কৃষি প্ৰকল্প স্থাপন কৰিব বিচৰা কাৰ্যত গভীৰ ৰহস্য ঘনীভূত হৈ থকা বুলি উল্লেখ কৰে। যাৰ বাবে উচ্ছেদিত স্থানত উপস্থিত হৈ নীতি বহিৰ্ভূতভাৱে সংঘটিত সকলো ঘটনাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি সন্থাটোৰ নেতৃবৰ্গ এক প্ৰকাৰ অংগীকাৰবদ্ধ হয়। ইফালে পূৰ্বৰে পৰা উক্ত ভূমি বেদখল কৰা হোৱা নাই বুলি ধলপুৰৰ স্থানীয় লোকে কৈ থকাৰ পিছতো চৰকাৰ তথা প্ৰশাসনৰ লোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে উচ্ছেদিত লোকসকলে। যাৰ ফলত উচ্ছেদিত পৰিয়ালৰ লোকে ভূমি ক্ৰয় কৰা দলিলসমূহ হাতে হাতে লৈ অসমীয়া প্ৰতিদিনৰ কেমেৰাৰ সন্মুখত দাঙি ধৰে। যাৰ বাবে উক্ত চৰকাৰী ভূমি সানোৱা, কৰোৱা, গৰুখুটি, খলিহৈ আদি অঞ্চলৰ একাংশ লোকে মোটা অংকৰ বিনিময়ত বিক্ৰী কৰাটো স্পষ্ট হৈ পৰে। উল্লেখ্য যে উচ্ছেদিত পৰিয়ালসমূহে যদি চৰকাৰী ভূমি ক্ৰয় কৰি ভূমি নীতি ভংগৰে অপৰাধ সংঘটিত কৰিছে, তেন্তে উল্লেখিত অঞ্চলৰ এজন লোকে 20 বিঘাৰ পৰা 30 বিঘালৈকে চৰকাৰী ভূমি বিক্ৰী কৰি লক্ষ লক্ষ টকা লাভ কৰা কাৰ্য কিমান দূৰ সমীচীন সেয়া এক বিচাৰ্যৰ বিষয় হৈ পৰিছে। যে আমাৰ হাতত তথ্য আৰু চৰকাৰী ভূমি ক্ৰয় কৰা ভুক্তভোগী লোকৰ ভাষ্য অনুসৰি উক্ত চৰকাৰী ভূমি কেৱল একাংশ সুবিধাবাদী লোকেই যে বিক্ৰী কৰিছে সেয়া নহয়, বৰঞ্চ অবৈধ নাগৰিকৰ উপৰিও ভূমি বেদখল কৰা বুলি আমফালন কৰি বেদখলকাৰীক উচ্ছেদ কৰাৰ শ্লোগান দিয়া তথাকথিত গোৱাল সন্থাৰ উপৰিও সন্থাটোৰ বিষয়ববীয়ায়ো লক্ষ লক্ষ টকাৰ বিনিময়ত চৰকাৰী ভূমি বিক্ৰী কৰাৰ তথ্যসহ পোহৰলৈ আহিছে। যে ধলপুৰৰ লগতে নিকটৱৰ্তী খলিহৈ স্থিত চৰকাৰী ভূমি নিজৰ পৈতৃক সম্পত্তিৰ দৰে বিক্ৰী কৰা দলিল পৰ্যন্ত মজুত থকা বুলি ভুক্তভোগী ধলপুৰ বাসীলোকে জানিবলৈ দিয়ে। যে ধলপুৰ, খলিহৈ আদি অঞ্চলৰ বিভিন্ন চৰকাৰী ভূমি বিক্ৰী কৰা তথা সম্পত্তি আমাৰ হাতত পৰিছে। ইয়াৰ ভিতৰত জনৈক ৰাজবংশী উপাধিৰ এজন লোকে 4 বিঘা ভূমি মুঠ 2,24,400 টকাত আহাব আলী নামৰ এজন লোকৰ ওচৰত বিক্ৰী কৰি সমুদায় টকা আদায় লয়। যে বিগত 10/4/2010 তাৰিখে লিখা হোৱা উক্ত ভূমি বিক্ৰী কৰা দলিলখনে চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী ভূমি যে ব্যাপকভাৱে ক্ৰয় বিক্ৰয় হৈছে এয়া এটা উদাহৰণ মাত্ৰ। সেয়েহে পৃথিৱী উলটি গ'লেও উচ্ছেদ বন্ধ নকৰোঁ বুলি উফাইডাং মাৰা দৰঙৰ SP সুকান্ত বিশ্ব
শৰ্মাৰ লগতে উচ্ছেদৰ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক লক্ষ লক্ষ টকাৰ বিনিময়ত চৰকাৰী ভূমি ক্ৰয় বিক্ৰয় কৰা বিষয়ে সন্দৰ্ভত তদন্তৰ দাবী জনাই দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে পশ্চিম দৰং আৰু পূব কামৰূপ অঞ্চলৰ সচেতন ৰাইজে। তো নিশ্চয় আপোনালোকে বুজিব পাৰিছে। যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ আপডেট পাই থাকিবলৈ। তো আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।